নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো এটা পুনৰ বহুত ভাল খবৰ আহি গৈছে চাকৰি প্ৰত্যাশী লোকসকলৰ কাৰণে। তো অসমৰ ল'ৰা ছোৱালীয়ে সকলোৱে আবেদন কৰিব পাৰিব, কাৰণ অসমত পুনৰ চাকৰিৰ সুন্দৰ সুযোগ আহি গৈছে। ইয়াত আপোনালোকে চাব পাৰে যে বহুতো পদ মুকলি হৈছে। গ্ৰেড 4 আৰু অন্যান্য আপোনাৰ কিছুমান গ্ৰেড 3 ছুপাৰভাইজাৰকে ধৰি বহুতো পদ মুকলি হৈছে, যিকেইটা পদৰ কাৰণে আপুনি ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব। আৰু যিটো আপোনাৰ এইটো মিনিমাম যিটো নিম্নতম অৰ্হতা আছে, শিক্ষাগত অৰ্হতা, সেইটো হৈছে আপোনাৰ 8 পাছৰ পৰা আৰম্ভ কৰি আপুনি 10 পাছ হওক, 12 পাছ হওক, বা আপুনি পঞ্চমমান শ্ৰেণীলৈ পাছ কৰিলেও কিছুমান পদ আছে, তাতো আপুনি এপ্লাই কৰিব পাৰিব। গোটেইকেইটা পদত নহয়, তো আপুনি পঞ্চমমান শ্ৰেণীৰ কাৰণে কিছুমান পদ আছে, তাতো আপুনি এপ্লাই কৰিব পাৰিব। আৰু যিটো আপোনাৰ বাম্পাৰ নিযুক্তি আৰম্ভ হৈছে, সেইটো হৈছে আপোনাৰ আজি, অৰ্থাৎ আজি হৈছে আপোনাৰ 11 জুলাই তাৰিখে মুকলি হৈছে এই বিজ্ঞাপনটো। তো মই ভালদৰে আপোনালোকক জনাই দিম। লগতে ইয়াত এপ্লাই কৰিবলৈ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে, অৰ্থাৎ আপুনি মাথো 8 পাছ হওক বা 10 পাছ হওক, তেতিয়াহ'লে আবেদন কৰিব পাৰিব। লগত কোনো ধৰণৰ কিছুমান এক্সট্ৰা চাৰ্টিফিকেট নালাগে বা একো নালাগে, তো আপুনি ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰিবলৈ আপোনাৰ লগত কি লাগিব বা কেনেদৰে আবেদন কৰিব লাগিব, সেই সম্পৰ্কে এইটো ভিডিঅ'ত মই জনাই দিম। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক, যিসকলে নেকি চাকৰি কৰিম বুলি ভাবিছে বা অতি সোনকালে এপ্লাই কৰিম বুলি ভাবিছে। তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো। তো ইয়াত আপোনালোকে চাব পাৰে যে আৰ্জেণ্ট জব ভেকেঞ্চি ইন গুৱাহাটী, অৰ্থাৎ গুৱাহাটীত পুনৰ নতুন ভেকেঞ্চি মুকলি হৈছে। বহুতো পদ আছে, তো আপুনি এপ্লাই কৰিব পাৰিব। অতি কম সময় আছে আপোনাৰ লাষ্ট ডেট, তো লাষ্ট ডেটৰ আগতে এপ্লাই কৰিব লাগিব। তো আজিয়ে আপোনালোকে এপ্লাই কৰিব পাৰিব। মই ভিডিঅ'টোত জনাই দিম কেনেদৰে আবেদন কৰিব লাগিব। তো ইয়াত আপোনালোকে চাব পাৰে যে গুৱাহাটীত 10টা প্ৰাইভেট কোম্পানীত, অৰ্থাৎ 10টা কোম্পানীত পদ মুকলি হৈছে, কাৰণ বহুত পদ মুকলি হৈছে। আৰু কি পদ আছে মই শেষৰ ফালে জনাই দিম। ইয়াত পষ্ট আছে, কোৱালিফিকেশ্যন কি আছে, চেলাৰী ডিটেইলছ কেনেকুৱা হ'ব, সকলোবোৰ জনাই দিম। তো ইয়াত প্ৰথমতে চাব পাৰে যে পেকেজিঙৰ পোষ্ট আছে। আপুনি মিনিমাম 5th অৰ্থাৎ পঞ্চম পাছ কৰা হ'লেও আপুনি এই পেকেজিঙৰ পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু দৰমহা আপোনাৰ হ'ব, যদি 8 ঘণ্টাৰ ডিউটি কৰে তেতিয়াহ'লে আপোনাৰ 15,000 টকা হ'ব। আৰু 12 ঘণ্টা ডিউটি কৰিলে আপোনাৰ 17,000 টকা আপোনাৰ মাহিলী দৰমহা হ'ব। আৰু এই আটাইকেইটা পদৰ কাৰণে আপোনাৰ PF আৰু ESI সুবিধা আছে। মই শেষৰ ফালে অফিচিয়েল এডভাৰটাইজমেণ্টটো আছে, মই দেখাই দিম আপোনালোকক। ছেকেণ্ড পোষ্টটো আছে আপোনাৰ বাৰক'ড স্কেনিং। ইয়াত আপুনি 8 পাছ কৰা হ'ব লাগিব, অৰ্থাৎ 8 পাছ কৰা হ'লে আপুনি এপ্লাই কৰিব পাৰিব। আৰু এইটো নহয় যে আপুনি 8 পাছ হ'লে হ'ব, আপুনি 10 পাছ, 12 পাছ, যিকোনো পাছ কৰা হ'লে আপুনি এপ্লাই কৰিব পাৰিব। যিটো মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন, সেইটো হৈছে 8 পাছ। তাৰপিছত 16,000 টকা হ'ব যদি 8 ঘণ্টা ডিউটি কৰে। তাৰপিছত 12 ঘণ্টা ডিউটি কৰিলে আপোনাৰ 18,000 টকা মাহিলী দৰমহা হ'ব। তাৰপিছত ছুপাৰভাইজাৰ পদটোৰ কাৰণে আপোনাৰ 10 পাছ কৰা হ'ব লাগিব। এইটো আপোনাৰ 8 ঘণ্টা ডিউটি কৰিলে 16,000 টকা প্ৰতিমাহে দৰমহা। তাৰপিছত 12 ঘণ্টা ডিউটি কৰিলে 22,000 টকা প্ৰতিমাহে আপোনাৰ দৰমহা হ'ব। তাৰপিছত ব্লিংকিট ষ্টাফৰ এইটো পোষ্ট মুকলি হৈছে। ব্লিংকিট ষ্টাফ, এইটো আপুনি 10 পাছ কৰা হ'ব লাগিব। আৰু এইটো পোষ্টত হয়তো বহুতে এপ্লাই কৰিব, কাৰণ ব্লিংকিট ষ্টাফ হয়। চ' আপোনাৰ 17,000 টকা মাহিলী দৰমহা হ'ব যদি আপুনি 8 ঘণ্টা ডিউটি কৰে। তাৰপিছত চিকিউৰিটি গাৰ্ডৰ পোষ্ট আছে। ইয়াত আপুনি মাথো 8 পাছ কৰা হ'লে হ'ল। তাৰপিছত আপোনাৰ 12,000 টকাৰ পৰা 14,000 টকা পৰ্যন্ত আপোনাৰ মাহিলী দৰমহা হ'ব। তো এইটোতো সকলোৱে বহুতে এপ্লাই কৰিব। তাৰপিছত অফিচ ষ্টাফ আছে, ধুনীয়া পোষ্ট এইটো। ইয়াত আপোনাৰ অলপ কোৱালিফিকেশ্যনটো বেছি লাগিব, 12 পাছ কৰা হ'ব লাগিব। আপুনি 12,000 টকা আপোনাৰ মাহিলী দৰমহা হ'ব। তো আপোনালোকে এইকেইটা পোষ্টত এপ্লাই কৰিব পাৰে, বিশেষকৈ আপোনাৰ অফিচ ষ্টাফ, চিকিউৰিটি গাৰ্ড, ব্লিংকিট। তাৰপিছত আপোনাৰ যদি শিক্ষা অলপ কম আছে তেতিয়াহ'লে পেকেজিং নাইবা বাৰক'ড স্কেনিঙত এপ্লাই কৰিব পাৰে। যথেষ্ট ধুনীয়া পোষ্ট। তাৰপিছত অন্যান্য যিটো আপোনাৰ সুবিধাসমূহ আছে আৰু ৰুলছ কিছুমান আছে। তো ইয়াত আপুনি এপ্লাই কৰিবলৈ 18 পৰা 55 বছৰ বয়স হ'লে এপ্লাই কৰিব পাৰিব। বয়সটো যথেষ্ট ধুনীয়া। তো আপুনি 18 পৰা 55 বছৰৰ ভিতৰত হ'লেও এপ্লাই কৰিব পাৰিব। পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব। লগতে অতিৰিক্ত সুবিধা মই প্ৰথমতে কৈছিলোঁ, আপোনাৰ PFৰ সুবিধা আছে প্ৰতিটো ভেকেঞ্চিৰ বাবে, PFৰ। তাৰপিছত ESI সুবিধা থাকিব, যিটো তেওঁলোকে দিছে অফিচিয়েল এডভাৰটাইজমেণ্টত। তাৰপিছত থকা যিটো খোৱাৰ ব্যৱস্থা, আপোনালোকে মহিলাসকলৰ কাৰণে ভাড়াঘৰ ঠিক কৰি দিয়া হ'ব। তাৰপিছত পুৰুষৰ বাবে কি আছে, থকা আৰু খোৱাৰ সম্পূৰ্ণ বিনামূলীয়া হ'ব। পেকেজিং, বাৰক'ড স্কেনিং, ছুপাৰভাইজাৰ পদৰ বাবে, অৰ্থাৎ এইকেইটা পদৰ বাবে থকা খোৱা সম্পূৰ্ণ বিনামূলীয়া হ'ব। কিন্তু যদি আপুনি বাকী পোষ্টত এপ্লাই কৰে বা বাকী পোষ্ট পায়, অফিচ ষ্টাফ হওক, চিকিউৰিটি গাৰ্ডত, সেইকেইটা পোষ্টত নাথাকিব। তেওঁলোকে নিৰ্দিষ্ট কিছুমান পদ ধৰি দিছে, এইকেইটা পদত থাকিব। তো আটাইতকৈ ডাঙৰ কথা হ'ল যে এইকেইটা পদত কেনেদৰে এপ্লাই কৰিব। তো এপ্লাই কৰিবলৈ আপোনালোকে আজিয়ে যোগাযোগ কৰিব লাগিব। প্ৰথমতে যোগাযোগ কৰিব লাগিব এইটো নম্বৰত। মই দেখাই দিছোঁ নাম্বাৰটো, যে কণ্টেক্ট নাম্বাৰ 7972302051। এইটো নাম্বাৰত আপোনালোকে প্ৰথমতে এপ্লাই কৰিব। তেওঁলোকে হয়তো লিংক পঠাব পাৰে বা কিবা তেওঁলোকে কৈ দিব, তাৰপিছত আপুনি আবেদন কৰিব পাৰিব। তো আপোনালোকে ভালদৰে ফোন কৰি ইয়াত সুধি ল'ব লাগিব। আৰু যথেষ্ট ধুনীয়া পোষ্ট। আপোনালোকে যদি গুৱাহাটীত চাকৰি কৰিম বুলি ভাবিছে তেতিয়াহ'লে এইকেইটা পদত এপ্লাই কৰিব পাৰিব, কাৰণ এনেকুৱা সুযোগ বাৰে বাৰে নাহে।
10টা কোম্পানীত যিহেতু আপোনাৰ পদ মুকলি হৈছে চ' বহুতো পদ আছে অতি সোনকালে আবেদন কৰক কাৰণ কোম্পানীক অতি সোনকালে এই পদকেইটা লাগে আৰু যিহেতু আপোনাৰ PF ESI সুবিধা সকলো আছে তো আপোনালোকে ঘৰত এনেই বহি থকাতকৈ চাকৰিয়ে মানে কাৰণে এপ্লাই কৰিম বুলি যদি ভাবিছে তেতিয়াহ'লে কৰিব পাৰে এইকেইটা পদ তো অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট আছে এইটো আপোনালোকে মই দি দিম বা কণ্টেক্ট কেনেদৰে এপ্লাই কৰিব লাগিব মই সকলো ডিটেইলছ আছে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম তো আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰে বিশেষকৈ আপোনালোকে এই নাম্বাৰটোত কল কৰি প্ৰথমতে ভালদৰে জানি ল'ব লাগিব এইটো মই বাৰে বাৰে কৈছোঁ মই এইটোৰ পিন কমেণ্টতো দি দিম আৰু আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো মানে কণ্টেক্ট নাম্বাৰটো দি দিম তো আপোনালোকে ইয়াত কণ্টেক্ট কৰি ল'ব তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে যদি আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ